look at this question. It's a barium chloride. The valency of barium is 2, but the valency of chlorine is 1. So chlorine or valency, the jujjata, chlorine or jujjata 1 और barium or jujjata 2. Barium or jujjata chlorine le gol, chlorine or jujjata barium le gol. কিন্তু বেৰিয়ামত 1 টো আমি নেলেখো, ক্লোৰিনৰ জুজতা 1 টো লিখিবলৈ ক্ৰছ কৰি যায়, and the valencies cross to each other. এটা বেৰিয়ামৰ জুজতাটো ক্লোৰিনলৈ আহিল, ক্লোৰিনৰ জুজতাটো বেৰিয়ামলৈ গ'ল, কিন্তু 1 হোৱাৰ কাৰণে আমি নেলিখিলোঁ। ঠিক তেনেকৈ এলুমিনিয়ামৰ ভেলেন্সি 3, সালফেট গ্ৰুপটোৰ ভেলেন্সি 2, সালফেট গ্ৰুপৰ ভেলেন্সি 2 এলুমিনিয়ামলৈ গ'ল, আৰু এলুমিনিয়ামৰ ভেলেন্সিটো জুজতাটো সালফেট গ্ৰুপটোলৈ গ'ল, সেইকাৰণে SO3 হ'ল। এতিয়া প্ৰডাকশ্যন চাৰ্ট চোৱা, যেহেতু বেৰিয়ামৰ জুজতা 2, সালফেটৰ জুজতা 2, দুইটা সমান হৈ গ'ল, গতিকে আমি জুজতা নেলেখোঁ, যে বেৰিয়াম সালফেট হ'ল, সমান সমান জুজতা আমি নেলেখোঁ। ঠিক তেনেকৈ এলুমিনিয়ামৰ জুজতা 3, গতিকে ক্লোৰিনলৈ গ'ল, ক্লোৰিনৰ জুজতা 1 এলুমিনিয়ামলৈ গ'ল। এই ইকুৱেশ্যনটো বেলেঞ্চ হোৱা নাই, গতিকে আমি দুইটা ছাইড বেলেঞ্চ কৰিব লাগিব। চোৱা বেলেঞ্চ ক'ত হোৱা নাই, যে SO4 সালফেট গ্ৰুপটোত ইয়াত 3টা সালফেট গ্ৰুপ আছে, কিন্তু বেৰিয়ামে লৈছে মাত্ৰ এটাহে সালফেট গ্ৰুপ, গতিকে সালফেট গ্ৰুপটো 3টা হ'ব লাগিব। আকৌ এইফালে চোৱা, ক্লোৰিনে লৈছে, এলুমিনিয়ামে লৈছে 3টা ক্লোৰিন, কিন্তু ইয়াত আকৌ ক্লোৰিন আছে 2টাহে, গতিকে এনে কি সংখ্যা দিম যিটো সংখ্যা দিলে দুইটা ছাইডটো সমান হৈ যাব। যদি আমি 3ৰে বেৰিয়ামক পূৰণ কৰি দিওঁ, if we multiply barium chloride by 3, then the balance equation will be 3 into B barium chloride. So amount 3 into barium, 3 into barium, then barium 3টা হৈ যাব, আৰু ক্লোৰিন 3 দুগুণ 6, 2 3 গুণ 6, 6টা হৈ যাব। গতিকে তেনেহ'লে আমি এতিয়া কি কৰিম, ইয়াত আমি 2 দিম, 2 দিলে আমি দেখিম যে ক্লোৰিন 2 into 3 is equal to 6। আকৌ যে বেৰিয়াম, এতিয়া আমি বেলেঞ্চ কৰোঁতে কি কৰিম, যে এই বেৰিয়াম ক্লৰাইডক আমি 3ৰে পূৰণ কৰোঁ, এলুমিনিয়ামটো এলুমিনিয়াম সালফেটটো একে থাকক, এইটো 3ৰে পূৰণ কৰোঁ, সেইটো এটা বেলেঞ্চ ইকুৱেশ্যন। মন কৰোঁ যে বেৰিয়াম 3টা হ'ব লাগে, তেতিয়া ক্লোৰিন 6টা হ'ব। 2 into 3 is equal to 6, 2 into 3 is equal to 6, গতিকে ক্লোৰিন 6টা হৈ গ'ল, দুইটা ছাইডত ক্লোৰিনৰ পৰিমাণ 6টা হৈ গ'ল। আকৌ বেৰিয়ামৰ পৰিমাণ 3টা হ'ব লাগে, গতিকে বেৰিয়ামৰ পৰিমাণ 3টা হ'ল, যিহেতু সালফেট গ্ৰুপটোৰ পৰিমাণ 3, গতিকে ইয়াত 3টা সালফেট গ্ৰুপ ইয়াত হৈ গ'ল। অৰ্থাৎ দুইফালে এই ইকুৱেশ্যনটো পৰমাণুৰ সংখ্যা সমান আছে, গতিকে এইটো হ'ল বেলেঞ্চ কেমিকেল ইকুৱেশ্যন, আৰু এইটো কুৱেশ্যনটো এনেকৈয়ে হ'ব, এনেকৈ দুইটা ছাইডত 3ৰে আৰু 2ৰে পূৰণ কৰিলে এই ৰাসায়নিক সমীকৰণটো সম্পূৰ্ণ বেলেঞ্চ হৈ গুচি গ'ল। 3ৰে বেৰিয়াম ক্লৰাইডক পূৰণ কৰিলোঁ, আকৌ এইফালে 3ৰে বেৰিয়াম সালফেটক পূৰণ কৰিলোঁ, আৰু 2ৰে এলুমিনিয়াম ক্লৰাইডক পূৰণ কৰিলোঁ, দুইটা ছাইডত পৰমাণুৰ সংখ্যা সম বিতৰণ হৈ গুচি গ'ল। গতিকে এইটো কুৱেশ্যন এনচাৰ সেইটোৱে। চা বহুত এইটো হ'ল কেমিকেল ৰিয়েকশ্যনটো বেলেঞ্চ কৰা হ'ল, প্ৰশ্নাৱলীত থকা কেমিকেল ৰিয়েকশ্যনটো বেলেঞ্চ কৰা হ'ল। আৰু এটা কুৱেশ্যন আছে, ছ'ডিয়াম যোগ পানী, ছ'ডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন,
মন কৰা সোডিয়াম দুইফালে কিমান আছে দুইফালে সমানে আছে সোডিয়াম ৰিএকচন সাইডটোত আৰু প্ৰডাক্ট সাইডটোত দুইটা সমানে আছে সোডিয়াম ইয়াতো এটা আছে ইয়াতো এটা আছে হাইড্ৰোজেনৰ কথা মন কৰো হাইড্ৰোজেন ইয়াত দুটা আছে এটো হতে তিনটা হল কিন্তু হাইড্ৰোজেন এইটো সাইডত দুটাহে আছে তে অক্সিজেন মন কৰো অক্সিজেন দুটা সাইডত সমানে আছে এতিয়া কি এনে সংখ্যা ইহঁতৰ লগত পূৰণ কৰিম পূৰণ কৰিলে দুটা সাইড সমান হৈ যায় তেতিয়াহলে আমি সোডিয়ামত 2 দিও 2 ৰে পূৰণ কৰো চাও কই চাও সোডিয়াম plus hydrogen এটা দুইফালে চাওচোন সমান সংখ্যা হৈছে নাই সোডিয়াম দুটা থাকিব লাগে এইফালে এই সোডিয়াম দুটা আছে গতে সোডিয়ামৰ সংখ্যা দুইফালে সমান হৈ গল হাইড্ৰোজেন থাকিব লাগিব 2 দুগুণ 4টা ইয়াত দুটা আছে হাইড্ৰোজেন 4টা হৈ গল অক্সিজেন দুটা থাকিব লাগে অক্সিজেন গতিকে দুটা হৈ গল গতিকে এই ৰাসায়নিক সমীকৰণটো बैलेंस करा है बा संतुलित करा है हां सो मल्टीप्लाई by sodium by 2 water by 2 and sodium hydroxide by 2 we can have the balance equation so it is answer hoy gol tar pichot ako likha ase 3 number question tolor বিক্রিয়াবোৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা write the following equation making balance and writing the state of symbols দুটা কোৱেশ্চন আছে কোৱেশ্চন কিটা কিতাপতে আছে মই কোৱেশ্চন কিটা নালাখো আৰু মই কোৱেশ্চনটোৰ আনসাৰটো কৈ দিছো বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ প্ৰস্তুত হয় সো প্ৰথমতে লিখা আছে বেৰিয়াম ক্লোৰাইড chloride plus sodium sulfate Na2SO4 barium sulfate sodium chloride এতিয়া ৰাসায়নিক সমীকৰণটো অৱস্থাটো লিখিব লাগিব কিতাপত জানে ধৰণৰ নিৰ্দেশ দিছে অৱস্থাটো লিখিব লাগিব আৰু লগতে ব্যালেন্সটো কৈ দিব লাগিব প্ৰথমতে অৱস্থা কিটা আমি লিখিলো BaCl2 যেটো অৱস্থা হেতু আমি লিখো প্ৰথমতে Ba বেৰিয়াম ক্লোৰাইড ইয়াৰ অৱস্থাটো হ'ল পানীত দ্ৰৱীভূত হৈছে গতিকে aqueous
একুৱাছ মানে জলীয় সোডিয়াম সালফেটটো জলীয়ই Na2SO4 এটো একুৱাছ অৱস্থাটো তাৰ একুৱাছ বেৰিয়াম সালফেট পানীতে আছে equals sodium chloride পানী দ্ৰৱিত হৈ আছে গতিকে এটো aqueous গতিকে এটো অৱস্থাটো লিখিলো অৱস্থাটো লিখা পিছত আমি এতিয়া চাও দুই সাইডে পৰমাণুবিলাক সমান সমান আছে না দেখে আমি গম পাইছো ইয়াত সোডিয়াম এটা আছে ইয়াত কিন্তু সোডিয়াম দুটা আছে আকৌ হিফালে চাও ক্লোৰিন দুটা আছে ইয়াত কিন্তু ক্লোৰিন এটা আছে ঠিক আছে তেতিয়াহলে সোডিয়ামৰ এইটো সাইডটোকে সোডিয়ামৰ লগত থকাটোকে আমি ব্যালেন্স কৰি দিউছিন বাৰু সোডিয়ামৰ ব্যালেন্স কৰি দিলো সোডিয়াম ক্লোৰাইড এই সোডিয়াম দুটা হৈ গল ক্লোৰিন দুটা হৈ গল আচ্ছা বেৰিয়াম সালফেট বেৰিয়ামৰ এটা আছে আৰু সোডিয়ামৰ লগত সালফেটও এটা আছে সোডিয়াম সালফেট গতিকে বেৰিয়াম সালফেটটো আমি অন্য কোনো সংখ্যা দিব দৰকাৰ নাই কাৰণ সচে বেৰিয়াম এটা আছে এফালে বেৰিয়াম এটা আছে সালফেট এটা আছে এটা সালফেট এটা আছে গতিকে অকল এই সোডিয়াম সালফেটটো আৰু সোডিয়াম ক্লোৰাইডটো ব্যালেন্স কৰি দিলে হৈ গল সোডিয়াম ক্লোৰাইডটো ব্যালেন্স দুই সংখ্যাটোৰে পূৰণ কৰি দি ব্যালেন্স গোটেই ৰাসায়নিক সমীকৰণটো ব্যালেন্সটো কৰি দিয়া হৈ গৈছে গতিকে এনেকৈ আমি অৱস্থাটো লিখিলো আৰু দুটা সাইড ব্যালেন্স কৰি লৈছো এটা সন্তুলিত হৈ গল এই কোৱেশ্চনটো আনসাৰ এটো চাই লোৱা ইয়াৰ 3 নম্বৰৰ 2 নম্বৰ কোৱেশ্চনটো তোমালোকে নিজে কৰিবা